তো গাইজ মোৰ পিছফালে দেখা পাইছে আপোনালোকে ধুনীয়া সুন্দৰ ফুলৰ গছ আৰু আজি আপোনালোক মই দেখা আছো ভিতৰত যাই কিনে আহক আহি আছো ভিতৰত সুন্দৰ কৰি দেখা আছো আপোনালোকে একদম স্কিপ নকৰাকৈ ভিডিঅ'টো চাই থাকিব এইফালে চাওক কি ধুনীয়া ফুলৰ গছ মানে যিমানখিনি ফুল আছে ফুলৰ গছ আছে আপোনালোকক মই সকলোখিনি দেখাই আছো এইফালে চাওক মানে কোনটো ফুলৰ কি নাম আচলতে মই নাজানো মই এটাই জানো ভাল কৰি এইটো চাওক এইটো গেন্দে ফুলটোৱে মই জানো আৰু সুন্দৰ এটা পৰিৱেশ একদম পুৰা নেচাৰেল ধুনীয়া সুন্দৰ পৰিৱেশ পুৰা নেচাৰেল পৰিৱেশ চাওক এইফালে চাওক আৰু মানে ক'ৰ পৰা ভিডিঅ'টো কৰি আপোনালোকক দেখাই আছো সেইখিনি মই জনাই আছো প্ৰথমতে আপোনালোকে চাই লওক ভিডিঅ'টো এইবাৰ এই চাইডটো চাই লওক মোৰ কাষত আছে দাদা এজন আপুনি কিমান বছৰৰ পৰা আছে ইয়াতে 3 বছৰ 3 বছৰ এই ফুলৰ অলপ কি কি নাম কোনটো ফুলৰ দেখাই দিব নেকি এইটো বগান ভেলিয়া বুলি কয় অলপ জোৰে ক'ব কি বুলি কয় বগান ভেলিয়া এইটো বগান ভেলিয়া কাগজ ফুল আৰু অসমীয়া হয় হয় আৰু এইটো এটা বেগন আছে হয় এইটো জলকীয়া আছে এইটো জলকীয়া এইখিনিতো বাকী গমেই পাওঁ এইটো পিটুনিয়া হয় কি কি এইটো মানে হেৰি আছে এইটো পিটুনিয়া বুলি কয় হা এইটো চাগে এইটো পিটেনিয়া ফুল বুলি কয় এইটো নয়নতৰা আৰু এইটো হৈছে নয়নতৰা চাওক কি ধুনীয়া একদম এইটো গেন্দা সেইটো মই কৈছো আপোনালোক এইটো গেন্দে ফুল আৰু একদম ধৰক নতুন কৰি কিবা ফুল আহিছে নেকি গোলাপ আছে এইটো চাওক এইটো গোলাপ ফুল আৰু দাদা এইটো কি ফুল এইটো বগেন ভেলিয়া তাৰমানে চব ভেৰাইটিজ মানে বেলেগ বেলেগ এই মানে গাছটিং আছে হা কেইবাটা কালাৰ আছে এটা হোৱাইট আছে এডাল গছতে হয় আৰু এইটো বেগুনী আছে আৰু মানে পিং আছে আৰু আপোনালোকৰ এই নাৰ্চাৰীখনৰ নাম কি ইলিজা বগান ভেলিয়া ইৰিজা বগান ভেলিয়া ইৰিজা বগান ভেলিয়া নাৰ্চাৰী আৰু কিবা নতুন কৰি নাৰ্চাৰীত কিবা নতুন কিবা ফুলৰ গছ আছে নেকি আপোনালোকৰ ইয়াত হা চিজিয়াম এইটো গছ এইটো চিজিয়াম ন আৰু চাওক এইটো চিজিয়াম গছ এইফালে অক্সৰ এইটো কি লাগি আছে বাৰু এইটো কি বস্তু এইটো এইটো হৈছে ফেশ্বন ফুড বুলি কয় লতা বেল অসমীয়াত লতা বেল বুলি কয় তে গমে পাইছে এইটো অসমীয়াত লতা বেল বুলি কয় আৰু ফেশ্বন ফুড আৰু ফেশ্বন ফুল বুলি কয় ন এইটো চৰবত বনাই খায় এইবিলাক আছে এইটো কি চৰবত বনাই খায় চৰবত বনাই বা আমিতো জীৱনত খাই পোৱা নাই এইবিলাক আছে না চিজন আছে এইটো একযোৰা বুলি কয় এইটো একযোৰা হা এইটো কি নাম এই ফুলটোৰ একযোৰা একযোৰা বাহ আজি প্ৰথমবাৰ দেখা পাইছো আৰু এইফালে আহি আছো আহকচোন তাত কিবা নতুন ফুল আছে নেকি তে কি কেঁচা আহক মানে এই বিল্ডিঙৰ ওপৰটোতে আৰু কিবা নতুন ফুল আছে এইখিনিও মই আপোনালোকক দেখাই আছো তো এইবাৰ চাওক বিল্ডিঙৰ ওপৰৰ ফুলখিনিও দেখাই আছো মানে আঁকি ফুলে চব তো যিয়ে নহওক ভিডিঅ'টো চাই ভাল পালে প্লিজ এটা লাইক কৰি জনাই দিব জয় আই অসম।